সোনিয়া গান্ধীক ভগৱানৰ দৰে পূজা কৰা এটা মন্দিৰ আছে তেলেংগানাত, আৰু সেই মন্দিৰটো তেলেংগানাৰ কংগ্ৰেছৰ সমৰ্থকসকলে ৰাজ্যখন গঠন হোৱাৰ পিছত নিৰ্মাণ কৰোৱাইছিল। क्या बात कर रहे हैं? এই তেলেংগানা ৰাজ্যতে আমেৰিকাৰ প্ৰেসিডেন্ট ডোনাল্ড ট্ৰাম্পৰো এটা মূৰ্তি আছে, যিটো তেওঁৰ অনুৰাগী এজনে নিৰ্মাণ কৰোৱাইছিল। 2020 চনত ডোনাল্ড ট্ৰাম্পৰ কোভিড হোৱাৰ বাতৰিটো শুনি এই মন্দিৰ নিৰ্মাণ কৰা অনুৰাগীজনৰ হাৰ্ট এটেক হৈ মৃত্যু হৈছিল। তামিলনাডুৰ মদুৰাই চহৰত ৰজনীকান্তৰ এজন অনুৰাগীয়ে তেওঁৰ বাবে এটা মন্দিৰ নিৰ্মাণ কৰোৱাইছিল, আৰু সেই মন্দিৰটোত ৰজনীকান্তৰ জন্মদিনৰ দিনা দুগ্ধ অভিষেক কৰা হয়। 2015 চনত গুজৰাটৰ ৰাজকোটত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰো এটা মন্দিৰ স্থাপন কৰা হৈছিল। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইয়াৰ বিষয়ে টুইট কৰি কৈছিল যে এই কাৰ্য ভাৰতীয় সংস্কৃতি আৰু মহান পৰম্পৰাৰ সম্পূৰ্ণ পৰিপন্থী। প্ৰধানমন্ত্ৰীৰ তীব্ৰ আপত্তিৰ পিছত মন্দিৰ পৰিচালনা সমিতিয়ে তেওঁৰ মূৰ্তিটো কলা কাপোৰেৰে ঢাকি দিয়ে আৰু তাৰ ঠাইত ভাৰত মাতাৰ মূৰ্তি স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হয়। এতিয়া কথা হ'ল, মহান সৃষ্টিৰ আঁৰত থকা কোনোবা ব্যক্তিক আমি সন্মানীয় ব্যক্তি বুলি সন্মান কৰা উচিত, নে এইদৰে মন্দিৰ বনাই পূজা কৰাটো উচিত? আচলতে প্ৰকৃততে অন্ধভক্ত এওঁলোকহে।